আসসালামু আলাইকুম রহমাতুল্লাহি ওয়া বারাকাতুহু। আজির আলোচনার বিষয়বস্তু হল অবলুপ্তির পথত মানবীয় প্রমূল্যবোধ। এই সম্পর্কে মই আপনার লোকৰ লগত আলোচনা কৰিম ইনশাআল্লাহ। লেখক ডক্টর কুরবান আলী আহমেদ। শান্তির পথ সে তো একটাই একটাই, সে পথে ইসলাম আয় ছুটে আয়। আমাৰ সমাজত বৰ্তমানে মানুহৰ মানৱীয় গুণবোৰ বিলুপ্ত হৈ আছে। মানৱীয় গুণৰাজু বুলিলে আমি সাধাৰণতে দয়া, মায়া, মৰম, চেনে, ভালপোৱা, পৰোপকাৰ সমাজৰ ফালে লক্ষ্য কৰিলে দেখা যায় যে মানুহ ঠিকই আছে, কিন্তু মানৱতা নোহোৱা হৈ আছে। যেন মানুহৰ অন্তৰৰ পৰা দয়া, মায়া, মৰম, চেনে, ভালপোৱা ইত্যাদি বিলুপ্ত হৈছে, যাৰ ফলস্বৰূপে মানুহে কেৱল নিজৰ কথাকে দিনে ৰাতি ভাবি থাকে, কেনেকৈ নিজে ভালকৈ চলিব পাৰে, অৰ্থাৎ কেনেকৈ ভাল নাৰী, গাড়ী, বাৰী ইত্যাদি কৰিব পাৰিব, তাকেই আজিকালি ৯৯% মানুহৰ মাজতে এনেকুৱা মানসিকতা গঢ় লৈ উঠিছে। নিজৰ বাহিৰে আন কাৰো কথা চিন্তা কৰাৰ সময় নাই। যদি নিজৰ ভাই এজন নাখাই নিপিন্ধি বেমাৰত তেওঁৰ সন্মুখতে মৃত্যুবৰণ কৰে, তথাপি তেওঁৰ বিবেক, তেওঁৰ অন্তৰাত্মাত খুন্দা নামাৰে। হায়, মানুহৰ অন্তৰৰ পৰা মানৱতা বিদায় লৈছে। এইবিলাক হোৱাৰ একমাত্ৰ কাৰণবোৰ হ'ল মানুহৰ মাজত আত্মকেন্দ্ৰিকতা, হিংসা, বিদ্বেষ, কুলুক, কালিমা, কপটতা আদিৰ প্ৰকোপ দিনে দিনে বৃদ্ধি পাইছে। বৰ্তমান মানুহ দানৱ ৰূপ ধাৰণ কৰিছে। এতিয়ালৈকে পৃথিৱীৰ কোনো ইতিহাসত দেখিবলৈ পোৱা নাযায় যে জন্তুৱে জন্তুক হত্যা কৰিছে, কিন্তু মানুহে মানুহক হত্যা কৰিবলৈ অকণো কুণ্ঠা বোধ নকৰে। প্ৰকৃতিৰ অনাবিল আনন্দ আৰু উদাৰতাত ডাঙৰ দীঘল হৈ প্ৰেমেৰে সহ অৱস্থাৰ শিক্ষা লবি কোনেও কাকো হানি নঘটোৱাকৈ বৰ্তি আছে। কিন্তু মানুহ বৰ্তমান আত্মকেন্দ্ৰিকতাৰ এক ক্ষুদ্ৰ আবিষ্টনীত সোমাই পৰিছে আৰু সামাজিকতাৰ উদাৰতাৰ পৰা আঁতৰি আহিছে। ফলত নিষ্ঠুৰতাই মানুহৰ মনত বাহ ল'বলৈ সুবিধা পাইছে। সেয়ে মানৱীয় গুণ বুজিও ক্ৰমে মানুহৰ পৰা আঁতৰি যাবলৈ ধৰিছে। ফলত পিতৃপ্ৰেম, মাতৃপ্ৰেম, গুৰু ভক্তি, জ্যেষ্ঠজনৰ লগত সদাচাৰ আৰু কনিষ্ঠজনক কৰিবলগীয়া মৰম আদৰৰ কথাবোৰ যেন মানুহে দিনে দিনে পাহৰিবলৈ আৰম্ভ কৰিছে। আজিকালি মানুহৰ স্বভাৱ চৰিত্ৰ একেবাৰে বেয়া হৈ গৈছে, কাৰণ প্ৰায় ৯৯% মানুহেই পিতামাতাক শ্ৰদ্ধা নকৰা হৈছে। তেওঁলোকে যেন ল'ৰা ছোৱালীৰ বোজা হৈ পৰিছে। আজিকালি মানুহ যিমানেই শিক্ষা দীক্ষা লৈ জ্ঞানী গুণী হৈছে, সিমানেই নৈতিকতাৰ দিশত অধপতন হৈছে। আজি গোটেই বিশ্বতেই শিক্ষাৰ পোহৰ পৰিছে, অথচ আমেৰিকা, ইউৰোপ আদি উন্নত দেশৰ মানুহে বুঢ়া হলে সিহঁতক ৰখাৰ বাবে অল্ড এজেড হোম অৰ্থাৎ বৃদ্ধাশ্ৰম বনাইছে। উন্নত দেশবোৰৰ মানুহে বুঢ়া বয়সত পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰিব নালাগে বুলি জ্ঞান লাভ কৰি বুঢ়া মানুহ ৰখা আশ্ৰম বনাইছে। সেই আশ্ৰমত বুঢ়া পিতৃ মাতৃৰ বাবে ন্যূনতম এটি ভৰণ পোষণৰ খৰচ দি থৈ আহে আৰু সহজে খবৰ নলয়। ইছলামৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে পিতামাতাৰ ভৰিৰ তলত সন্তানৰ বেহেশত। পিতামাতাক সন্তুষ্ট কৰি ৰাখিব পাৰিলেহে আমি মানৱ সন্তানবোৰ বেহেশত বা স্বৰ্গৰ আশা কৰিব পাৰিম। অন্যথাই আমি কি পাম, নিশ্চয় খন্তেক চিন্তা কৰিলেই বুজি পাম। মহাপুৰুষ শংকৰদেৱে কৈছে, মানুহৰ অন্তৰত আঘাত নিদিব, ভগৱানে কষ্ট পাব। মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল, ট্ৰুথ ইজ গড, গড ইজ ট্ৰুথ। আৰু তেওঁ কৈছিল, অহিংসাই পৰম ধৰ্ম। এই মহাপুৰুষবিলাকেই আছিল সৰ্বজাতিৰ মানুহৰ ত্ৰাণকৰ্তা। আমি মানৱ সন্তানে এই মহাপুৰুষসকলৰ বাণীবোৰ অমান্য বা অনুসৰণ নকৰাৰ বাবে আজি আমাৰ মাজৰ পৰা শান্তি, ঐক্য আৰু ভাতৃত্ব লাহে লাহে বিলুপ্ত হৈ আছে। মা বাবাৰ দুখ কষ্ট আমাৰ অন্তৰত অকণো ঝংকাৰ নালাগে। আমি ডাঙৰক সন্মান আৰু সৰুক মৰম নকৰা হৈছো। শিক্ষা গুৰুকো আমি শ্ৰদ্ধাৰ চকুৰে নেদেখা হৈছো। অথচ শিক্ষকে শিক্ষাদান কৰা ছাত্ৰজন যদি কিবা ডাঙৰ পদবী পায়ো, শিক্ষকজনে কিন্তু তাৰ পৰা কিবা পাবলৈ কেতিয়াও অন্তৰত নাভাবে, কেৱল তেওঁ পাবলগীয়া সন্মানটোহে বিচাৰে। আজিৰ সমাজত শিক্ষকসকলৰ সন্মান নাই বুলিয়েই ক'ব পাৰি। মানুহ এনেকুৱা মানসিকতা গঢ় লোৱাৰ একমাত্ৰ কাৰণ হ'ল মানুহৰ মাজৰ পৰা মানৱীয় গুণ ৰাজিবোৰৰ অৱলুপ্তি হৈছে।
দুৰ্নীতিয়ে সমাজ জীৱন উলকিত কৰিব ধৰিছে। অনিষ্টকাৰী প্ৰভাৱৰ পৰা মুক্ত কৰি সমাজখন সকলোৰে বাবে মংগলময় কৰি তোলাটো একান্ত প্ৰয়োজন হৈ পৰিছে। এনে কৰাৰ আটাইতকৈ উত্তম পন্থা হৈছে জনসাধাৰণৰ মাজত আধ্যাত্মিক জাগৰণ আৰু তাৰ বাবে উপযুক্ত শিক্ষা প্ৰদানৰ প্ৰয়োজন। সম্প্ৰতি আমাৰ দেশ বা সমাজ সাম্প্ৰদায়িক বিশ্বাসপথ ছিন্ন ভিন্ন হোৱাৰ উপক্ৰম হৈছে। সাম্প্ৰদায়িকতাই সমাজত জন্ম দিছে মানৱ বিদ্বেষ, গোষ্ঠী সংঘৰ্ষ, ধৰ্মীয় সংঘৰ্ষ, আঞ্চলিকতা তথা বিচ্ছিন্নতা আৰু সন্ত্ৰাসবাদ। এই সকলো পৰিস্থিতিৰ বাবে বিলুপ্তি হ'ব ধৰিছে নৈতিকতা, সততা আৰু মানৱতাবাদ। সমাজ অভাৱনীয়ভাৱে মানৱীয় গুণ ৰাজিবোৰ অৱলুপ্তি হৈ আছে। ইয়াক ৰোধ কৰিব বিচাৰিলে আমি সকলো শ্ৰেণীৰ মানুহেই মানৱীয় গুণৰাজিৰ প্ৰতি সজাগ হ'ব লাগিব আৰু ইছলামৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মহামানৱ মহাত্মা গান্ধী, মহাপুৰুষ শংকৰদেৱ, গুৰু নানক আদি মহাপুৰুষসকলৰ জীৱন দৰ্শন আমি সকলো মানৱ জীৱনত অংকন কৰিব পাৰিলেহে সমাজত মানৱীয় গুণৰাজি বিলুপ্তি হোৱাৰ পৰা ৰোধ কৰিব পৰা যাব। ইয়াৰ অন্যথাই মানৱীয় গুণৰাজি বিলুপ্ত হোৱাৰ পৰা ৰোধ কৰিব পৰা নাযাব, অৰ্থাৎ মানৱীয় গুণবোৰ বিলুপ্তি হ'ব। ইয়াৰ উপৰিও চৰকাৰ, বুদ্ধিজীৱী, সচেতন মহল, শিক্ষক আদি গোটেই যদি স্কুল, কলেজ, বিশ্ববিদ্যালয় আদিত পাঠ্যক্ৰমত নৈতিকতাৰ শিক্ষা অন্তৰ্ভুক্ত কৰে, তেনেহ'লে শিক্ষিত যুৱক যুৱতীসকলে নৈতিকতাৰ শিক্ষালবী মানৱীয় গুণৰ অধিকাৰী হ'ব পাৰিব ইনশাআল্লাহ। আজি ইয়াতেই মোৰ ভিডিঅ'খন শেষ কৰিলোঁ। ওয়ামা আলাইনা ইল্লাল বালাগ।